নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ স্বৰ্গদেৱ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰলৈ। এই পবিত্ৰ স্থানটি 2015 চনৰ 2 ডিচেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে উদ্বোধন কৰিছিলে। এইখনৰ মেইন ডাইৰেকশ্যন বৰ্ডখন কোনফালে কি আছে, এইফালে প্ৰেক্ষাগৃহ আছে, মিউজিয়াম আছে, কিন্তু মিউজিয়ামৰ ভিতৰত কেমেৰা ভৰাব নিদিয়ে। সেইটো এটা বেয়া লাগে আৰু এইফালে আমি যাব পাৰোঁ। এখন সৰু দলং এনেই আৰু 12 বছৰ তলৰ শিশুসকল কেৱল মাক বাপেকৰ লগতহে ইয়াত এণ্ট্ৰি আছে। ঠিক আছে, এনেও 12 বছৰ তলৰ মানুহ কোনো নাই, ল'ৰা ছোৱালী পঠিয়াব ন। এতিয়া আমি আহিম মূল ভৱনলৈ। এয়া হ'ল অসমৰ প্ৰথমজন ৰজা, আহোম ৰজা স্বৰ্গদেৱ চাওলুং চুকাফা। তেওঁৰ বিষয়টো ক'বলগীয়া একো নাই, সকলোৱে জানে। যিসকলে নাজানে তেখেতলোকৰ বাবেতো উইকিপিডিয়াৰ পৰা শ্বৰ্ট এটা দিয়া আছে, চাই ল'ব। ইয়ালৈ আহি বহুত ভাল লাগে, বহুত ঠাণ্ডা পৰিৱেশটো, আৰু এইটো হ'ল মূল ভৱনটোৰ পৰা ৰাস্তাৰলৈকে পৰিৱেশটো কেনেকুৱা তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত এখন বৰ ধুনীয়া ৰেষ্টুৰেণ্ট আছে, জুইশাল নামৰ। ইয়াত চব পাব, কৈছোঁ ন, কেঁকুৰা পোৰাৰ পৰা ধৰি দেখিছেনে, দেখিলে খাওঁ খাওঁ লাগি যাব। পৰ্কৰ আইটেমো সকলো পাব। আহিব ইয়ালৈ, জুতিৰে খাব আৰু ধুনীয়াকৈ চাব। ধন্যবাদ।